হে ভিউৱাৰ্ছ, কেনে আছে আপোনালোক? আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধুসকল, আজিৰ পৰা আপোনালোকে নিশ্চয় গম পাইছে যে অসমৰ কৃষিজীৱী সমাজত বিশ্বাস কৰি অহা এটি নিয়ম, যি নিয়ম হৈছে খাট লগা। সেই খাট লাগিছে আৰু এই খাট লগাত কিছুমান বিশ্বাস আছে অসমীয়া জনসমাজত, এয়া প্ৰচলিত হৈ আহিছে। এনেবোৰ কিছুমান নিয়ম আছে, যিবোৰ নিয়ম এই খাট লগাৰ যিকেইদিন খাট লাগিব সেইকেইদিন আমি এই কামসমূহ কৰিব নালাগে। এই কামসমূহ কি হৈছে আমি জানো, আহক। বন্ধুসকল, 1 নম্বৰ নিয়মটো হৈছে পৃথিৱীৰ ৰজস্বলা হোৱা হেতুকে এই 4 দিন কৃষকসকলে পথাৰত হাল নাবায় আৰু বীজ ৰোপণ কাৰ্য বন্ধ কৰি ৰাখে। অৰ্থাৎ এইকেইদিন খাট লগাৰ কেইদিন বীজ ৰোপণ আৰু পথাৰত হাল বোৱা আদি কাৰ্যৰ পৰা বিৰত থাকিব লাগে। দ্বিতীয়তে, মাটি খান্দা, কোৰ মৰা আদি বিভিন্ন ধৰণৰ কামৰ পৰা বিৰত থাকিব লাগে। ইতিমধ্যে এটা গানোৱাৰ কলিও আপোনালোকে হয়তো নিশ্চয় শুনিছে, আষাৰ মাহত খাট লাগিলে মোৰ আয়ে মাটি খান্দিব নিদিয়ে। ইয়াৰ উপৰিও অসমীয়া সমাজত ভঁৰালৰ ঘৰ, য'ত ধান ৰখা হয়, সেই ঘৰ তেওঁলোকে খাট লাগিলে নুচুৱে বা ভঁৰাল ঘৰৰ পৰা ধান নানে। ইয়াৰ উপৰিও মাটিত পৰা বস্তু মানুহে গ্ৰহণ কৰাৰ পৰা বিৰত থাকে। 5 নম্বৰ নিয়মটো হৈছে ব্ৰহ্মচাৰী আৰু বিধৱাসকলে ৰন্ধা আহাৰ গ্ৰহণ নকৰে। এইকেইদিন কেৱল ফল মূল আৰু গাখীৰহে গ্ৰহণ কৰে। ইয়াৰ উপৰিও 6 নম্বৰত আছে হিন্দু ধৰ্মাৱলম্বী লোকসকলে মঠ মন্দিৰ আদিত এই খাট লগা কেইদিনত প্ৰৱেশ নকৰে। তাৰ উপৰি পূজা পাতল কৰা, চাকি বন্তি জ্বলোৱা আদি সকলো ধৰ্মীয় কামৰ পৰা আঁতৰত থাকে। ইয়াৰ উপৰিও অম্বুবাচীৰ সময়ত ব্যৱহাৰ কৰা কাপোৰ কানি শুচি নকৰাকৈ পিছত পিন্ধা উৰা নকৰে। ইয়াৰ উপৰি আমতি ভাঙাৰ পিছত আগৰ বাঢ়নি পেলাই দি নতুন বাঢ়নি ব্যৱহাৰ কৰা হয়। অৰ্থাৎ খাট লগাৰ পাছত নতুন বাঢ়নি ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও আমতিৰ সময়ত অৰ্থাৎ খাট লগাৰ সময়ত শিপিনীসকলে খালত নবহে। আৰু আমতি ভাঙাৰ পাছত যেতিয়া খাট ভাঙি যায়, তেতিয়া ৰন্ধা বঢ়া কৰা কেৰাহীবোৰ জুইৰে পুৰি কাজল নাইকিয়া কৰা হয়। আন সকলো বস্তু যেনে চৰু, হাৰি, ঢাৰি, পিৰা, আনকি গছা, তামোল খুন্দা, চুঙা, টাকোন আদি যিমান বস্তু আছে সকলো ধুই দিয়া হয়। ইয়াৰ উপৰিও ঘৰ কাঠি আলতীয়া মাটিৰে মুঠি কাচি তাৰপিছত ঘৰৰ তিৰোতা মানে গা পা ধুই সকলো ফালে পানী ছটিয়াই শুদ্ধ কৰে। যেতিয়া এইটো খাটটো যেতিয়া শেষ হৈ যায়, তাৰ পাছত এইখিনি কাম কৰে। এৱা গাখীৰত সোণ ৰূপ জোকা মাৰি দুবাৰীৰে ছটিয়াই শুদ্ধ কৰে। আৰু ইয়াৰ উপৰিও ঘৰৰ চোতালবোৰ গৰুৰ পানীৰ গোবৰ পানী ছটিয়াই পেলাই শুদ্ধ কৰা হয়। এইদৰে খাটৰ লগত কিছুমান জনবিশ্বাস বৰ্তি হৈ আছে আমাৰ সমাজত। এই সকলোবোৰ নিয়ম আমি খাটৰ সময়ত পালন কৰিব লাগে। আমাৰ অসমীয়া সমাজত এয়া চলি আহিছে। গতিকে এই সকলোবোৰ নিয়ম আমি ভিডিঅ'ৰ তলৰ ডেছক্ৰিপশ্যন বক্সত এটা লিংক আছে, লিংকত ক্লিক কৰিব আৰু ক্লিক কৰি পেলাই আপোনালোকে এই নিয়মসমূহ অতি ধুনীয়াকৈ পঢ়ি ল'ব পাৰে আৰু জানিব পাৰে। গতিকে এই নিয়মসমূহ যদি আপোনালোকে পঢ়িব বিচাৰে, জানিব বিচাৰে, তেন্তে ভিডিঅ'ৰ তলত এটা লিংক পাই যাব, লিংকটো ক্লিক কৰিব আৰু সকলোবোৰ নিয়ম ধুনীয়াকৈ দি আছে। বন্ধুসকল, আশা কৰোঁ ভিডিঅ'টো যদি আপোনালোকে ফলপ্ৰসূ আৰু জ্ঞান সমৃদ্ধ বুলি ভাবে, শ্বেয়াৰ কৰি আপোনাৰ বন্ধুবৰ্গৰ মাজত আমাক কিছু সহায় কৰিব।